হেল্ল' বন্ধুসকল, মই আজি এই ভিডিঅ'ত বৰ্তমান ভাইৰেল হৈ থকা ছোৱালী জনীৰ যি নেকি ৰাস মহোৎসৱত শ্ৰীকৃষ্ণৰ ড্ৰেছ পিন্ধি নৃত্য প্ৰদৰ্শন কৰাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বন্ধুসকল, এই ভিডিঅ'ত মই ছোৱালীজনীক সমালোচনা কৰা নাই, বৰঞ্চ ছোৱালীজনীৰ কৃষ্ণৰ প্ৰতি থকা অসীম ভক্তিক শলাগ মানিছোঁ। কথাটো হৈছে যে হয়, ছোৱালীজনী কৃষ্ণৰ বেশত ধুনীয়াকৈ মিলিছে আৰু নৃত্য প্ৰদৰ্শন ধুনীয়াকৈ কৰিছে। ছোৱালীজনীৰ নৃত্যই দৰ্শকসকলক মন আকৰ্ষণ কৰিছে, এইটো মানিব লাগিব। কিন্তু তথাপিতো কথাটো হৈছে মই কোনো ধৰ্মক বিশ্বাস কৰা লোকসকলক আঘাত দিব বিচৰা নাই আৰু ধৰ্মৰ বিষয়েও ভালকৈ নাজানো। তথাপিতো মোৰ মনৰ কেইটামান কথা এই বিষয়ত ৰাইজক জনাব বিচাৰিছোঁ যে পৃথিৱীৰ নেদেখা কিবা এটা থকা বুলি মানুহে বিশ্বাস কৰে আৰু এই বিশ্বাসৰ বাবে সমাজখন সুচাৰুৰূপে চলি আছে। কিন্তু তথাপিতো ইমান বিশ্বাস কৰাটো উচিত নহয় যে স্বয়ং ভগৱানে আহি ছোৱালীজনীৰ গাত স্থান ল'ব। আমি সৰুৰে পৰা এনেকুৱা বহুতো পাই আহিছোঁ যে কাৰোবাৰ গাত শিৱই লম্ভা, কাৰোবাৰ গাত মা লক্ষ্মী লম্ভা বা কাৰোবাৰ গাত কোনোবা সৰস্বতী, মা মনসা তেনে বহুতো দেৱ দেৱীৰ লম্ভা পাই আহিছোঁ। কিন্তু সেইবোৰ দুই এদিনৰ পাছত নাম গোন্ধই নোহোৱা হয়। এতিয়া আমি এইটোৱে জানিব পাৰিছোঁ যে এইবোৰ মানসিক ৰোগ। যোনে যি বিষয়ত বেছিকৈ মন মগজুত সোমাই লয় তেওঁ সেই বিষয়ৰ ৰূপত লোৱা বা ঠাই লোৱা বুলি কয়। যেনে এইজনী ছোৱালীক যেতিয়া মেকআপ কৰোঁতাই জনে কৃষ্ণৰ ৰূপত মেকআপ কৰিছিল তেতিয়া তাই নিশ্চয় সেই বিষয়ত গভীৰভাৱে কৃষ্ণক চিন্তা কৰিছিল আৰু এনেকুৱা গভীৰলৈ ডুবি গৈছিল যে যাৰ ফলত তাইৰ গাত শ্ৰীকৃষ্ণই স্থান লোৱা অনুভৱ কৰিছিল। এইবোৰ হৈছে নিজৰ অনুভৱ। তাই এনেকুৱাকৈ মন মগজুত সোমাই লৈছে যে যাৰ বাবে তাই অন্য এটা জগতত আছে। দুই এদিন পাৰ হৈ যোৱাৰ পিছত সকলো আগৰ নিচিনা হৈ পৰিব। গতিকে আজিৰ সমাজে এইবোৰ সহজে বিশ্বাস কৰাটো উচিত নহয়। হয়, ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, কিন্তু ইমানে অন্ধবিশ্বাসত থকাটো উচিত নহয় যে সকলো বিষয়তে বিশ্বাস কৰিব। এনেকুৱা অন্ধবিশ্বাসৰ কবলত পৰি কতজন মানুহৰ হত্যা হৈছে, কতজন মানুহৰ মৃত্যু হৈছে আৰু বৰ্তমান কিমানজন মানুহে জেলৰ ভিতৰত সোমাই আছে। গতিকে মোৰ মতেদি এইবোৰ অন্ধবিশ্বাস ভাইৰেল নকৰাই ভাল বুলি মই ভাবোঁ, কাৰণ এইবোৰৰ পৰা সমাজখনত অন্ধবিশ্বাস বিয়পোৱাৰ সম্ভাৱনা থাকে। মই এই ভিডিঅ'ৰ জৰিয়তে ৰাইজক এইটোৱে জনাব বিচাৰিছোঁ যে এনেকুৱা কোনোবা ব্যক্তিৰ গাত কোনো ভগৱান লম্ভাটো অসম্ভৱ আৰু কোনো ধৰণৰ বিশ্বাসযোগ্য নহয়। বন্ধুসকল, এই ভিডিঅ'ত মই যিবোৰ কৈছোঁ সেইবোৰ মোৰ নিজৰ মন্তব্যহে। তাত কোনোবাই বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ কথা। গতিকে শেষত মোৰ মন্তব্যটো উচিত হৈছে নে নাই কমেণ্ট কৰি জনাব। ধন্যবাদ।